হাই গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক কেনে আছে? মোৰ বৰ্তমান বৰ এটা ভাল নহয়। তো কৈছিলোঁ সেইদিনাখন হাজবেণ্ডৰ জ্বৰ হৈছিলে আৰু চৰ্দি কাহ হৈছিলে। এতিয়া তেওঁ অলপ ভাল পাইছে আৰু মোৰ হৈছে চৰ্দিটো তেনেকৈ হোৱা নাই, জ্বৰ উঠি আছে আৰু কাহ হৈছে। সেয়া দেখিলেই কাহ, কালি গোটেই ৰাতিটো কাহি আছোঁ। ৰাতিপুৱা তেওঁ কাহৰ দৰৱ আনিলে ফাৰ্মাচীৰ পৰা গৈ। আগত মানে কাহ হ'লে যিটো দৰৱ খাওঁ সেইটোকে আনিলে, সেইটোৱে খাইছোঁ। ৰাতিপুৱা এচামুচ খালোঁ আৰু এতিয়া খাম। তো কালি যোৱা ৰাতি একেবাৰে শুব নহ'ল, কাৰণ কাহিলোঁ আৰু ইমানেই কাহ আৰু জ্বৰ মানে কি বহুত গৰম উঠিছে এইকেইদিন। আজিতো আৰু ৰ'দেই দিছে, যোৱা কেইদিন যদিও ৰ'দ দিয়া নাই ইমানেই গৰম উঠিছে। পূৰা ঘামি গৈছোঁ, একদম ঘামি গৈছোঁ। গৰম পানীয়ে গাও ধুব নোৱাৰি, ঠাণ্ডা পানীয়ে গা ধুই দিছোঁ, মূৰো ধুই দিছোঁ, গাও ধুই দিছোঁ। সেইটো কাৰণে জ্বৰ উঠিলে। আৰু আজিও গা ধুলোঁ, খালি আজি মূৰটো নুধুলোঁ যিহেতু জ্বৰ উঠি আছে। আৰু গৰম পানীটো ল'বই নোৱাৰি, ইমানেই গৰম উঠিছে আৰু খুব ঘামিছোঁ। অৱশ্যে কোৱা শুনিছোঁ সকলো মানুহে ঘামিছে, যেনেকৈ আমাৰ ফ্ল'ৰবিলাক ঘামি গৈছিলে এইকেইদিন, ঠিক তেনেকৈ মানুহবিলাকো ঘামিছে। ফ্ল'ৰবিলাক কিমান ঘামিছিলে আপোনালোকে দেখিছিলে। যাৰ ফ্ল'ৰবিলাক ঘামিছে তেওঁলোকেতো জানেই। আমাৰ ফ্ল'ৰবিলাক টাইলছৰ ওপৰত সকলোবোৰ মানে একদম পূৰা তিতি গৈছে। ঠিক তেনেকৈ মানুহবিলাকৰ গাটো খুব ঘামিছে। মইতো বহুত ঘামিছোঁ। আমাৰ সৰু বেটি কম ঘামে, তথাপিও তাইয়ে বহুত ঘামিছে। মই জেনেৰেল ঘামোৱেই, তো এইকেইদিন বেছি ঘামিছোঁ। আৰু সেইটো কাৰণে যদিও গাটো ভাল নাই, তো গৰম পানীয়ে গা ধুব পৰা নাই। গৰম মানে কি, কুহুমীয়া পানীও গা ধোৱা নাই, ইমানেই গৰম উঠিছে। ইফালে জ্বৰো উঠি আছে আৰু খুব গৰম। এতিয়াও এয়া কথা পাতি আছোঁ যে একদম বহুত গৰম উঠিছে। তো ফেনখন অফ কৰি থৈছোঁ, চাউণ্ডটো আহে কাৰণে। ইমানেই গৰম উঠিছে। আৰু আজি ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিব নহ'লেই, কাৰণ শুয়ে আছিলোঁ জ্বৰ যিহেতু আৰু কাহ। যোৱাকালি ৰাতি সৰু বেটিয়ে ভাত বনালে, তাকে খালোঁ। আৰু খালোঁ মানে কি অকণমান, মই অকণমান খালোঁ, হাজবেণ্ডেও অকণমান, তাইও খাব মন নকৰিলে আমি নোখোৱাৰ কাৰণে। তো কালি সেইভাগে খাই শুলোঁ, খাবই মন নগ'ল আৰু গোটেই ৰাতি হোৱাই নহ'ল। আৰু ৰাতিপুৱা বেটিয়ে ভাত অকণমান আকৌ বনালে, অকণমান দিলে, কোনেও নাখালেই। তো দুপৰীয়া ভাত নবনালোঁ, নাখালোঁ, খাব মন নগ'ল কাৰণে ময়ো নবনালোঁ, বেটিকো ক'লোঁ নালাগে বনাবলৈ। তো এতিয়া ভাত বনাওঁগৈ। এতিয়া বাজিছে 8:35, মানে গধূলি। তো মই ভ্লগটো এতিয়াই আৰম্ভ কৰিলোঁ। ভাবিলোঁ আজি দিনটো ভ্লগ কৰা নাই, এতিয়া অকণমান গাটো ভাল লাগিছে, তো এতিয়াই ভ্লগটো আৰম্ভ কৰোঁ। ভাল লাগিছে কিনো ইমানেই গৰম উঠিছে আৰু জ্বৰ লাগিয়ে আছে। তথাপিও ভাত অকণমান বনাওঁ, বেটিও পঢ়িব লাগে। মেট্ৰিক পৰীক্ষাটোতো হ'বই, 15-20 দিনৰ পিছত হ'ব। আৰু এইকেইদিন ইটো সিটো ঈদ, কৰোণা, এই ধৰণে আলহী সেইভাগেই গ'ল। তাই পঢ়াও তেনেকৈ হোৱা নাই, তো আজি পঢ়িছে। সেইটো কাৰণে মই ভাবিলোঁ, যোৱাকালিও তাই পঢ়িবলৈ অকণমান পঢ়ি ভাত বনালেগৈ, সেইটো কাৰণে আজি মই নিজেই বনাম বুলি কৈছোঁ। তো মই ভাত বনাওঁ। আৰু যোৱাকালি আপোনালোকক দেখাইছিলোঁ মই ফুলৰ টাব কেইটামান লৈছিলোঁ। তো গাটো ভাল নাই, হ'লেও মই যোৱাকালি পিছবেলা টাবকেইটাত ফুল ৰুলোঁ। মানে আমাৰ বেডৰুমত এজোপা স্নেক প্লেণ্ট আছিলে, তাত যিটো টাবত ৰুইছিলোঁ সেই টাবটো অকণমান সৰু আছিলে, সেইটো কাৰণে ডাঙৰ টাবটোলৈ চেঞ্জ কৰি দিলোঁ। আৰু তাৰপাছত আৰু এজোপা ৰুলোঁ আমাৰ কৰিডৰটোত, তাতে থৈছোঁ, আপোনালোকক দেখাম বাৰু। আৰু এজোপা ফুল, নামটো মই পাহৰিছোঁ, মই মনত পৰিলে ক'ম বাৰু। সেই ফুলজোপা আগত আছিলে যিটো টাবত, সৰু নহয় ডাঙৰে, কিন্তু এইটো টাব অলপ বেছি ডাঙৰ, ফুলজোপা বেছি ডাঙৰ হৈ গৈছে, সেইটো কাৰণে সেই ফুলজোপা তাত ৰুই দিলোঁ। আৰু তাৰ টাবটোত মই আকৌ এল'ভেৰা এজোপা ৰুই দিলোঁ। তো তেনেকৈ চেঞ্জ কৰি দিলোঁ। তেনেহ'লে প্ৰথমে ব'লক মই ফুলকেইজোপা আপোনালোকক দেখাই লওঁ, তাৰপাছত কিটচেনলৈ যাম। কি বনাওঁ, নিৰামিষ বনাওঁ নে কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফ্ৰিজত মাছ আছে, যদি বেটিহঁতে মাছ খাওঁ কয় তেনেহ'লে মাছেই বনাম, আৰু যদি নেখাওঁ কয় তেনেহ'লে মই বুট দাইল তিয়াই থৈছিলোঁ, তো তেনেহ'লে বুট দাইল বনাম। আৰু কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া এজোপা দেখিছে স্নেক প্লেণ্ট, এজোপা স্নেক প্লেণ্ট আজি বহুত দিনেই হ'ল মই বেডৰুমত দিয়া, কিন্তু তাৰ টাবটো অকণমান সৰু আছিলে, সেইটো কাৰণে যোৱাকালি লোৱা টাব 3টা যে লৈছিলোঁ তাৰ এটা টাব মই ইয়াত দি দিলোঁ, আগৰ টাবটো চেঞ্জ কৰি দিলোঁ।
আৰু এটা টাব মই কৰিডৰত দিছোঁ, তাতো এজোপা স্নেক প্লেণ্টেই দিছোঁ। আপোনালোক সকলোৱে জানেই স্নেক প্লেণ্টৰ বিষয়ে, যিহেতু সকলো গছতকৈ স্নেক প্লেণ্টে আমাক বেছিকৈ অক্সিজেন দিয়ে আৰু স্নেক প্লেণ্টে এয়াৰ পিউৰিফাই কৰে। হয়তো সকলোৱে জানেই, মই আমাৰ প্ৰতিটো ৰুমতে এজোপা স্নেক প্লেণ্ট দি থৈছোঁ। এই কৰিডৰটোত দিয়া নাছিলোঁ, যোৱাকালি তাতো এজোপা দি দিলোঁ, দেখিছে। বাহিৰতো আছে। আৰু এটা টাব মই এজোপা ফুল ৰুলোঁ। এজোপা বেলেগ এটা টাবত আছিলে, যিটো টাব ফুলজোপাক চাই মানে সৰু হৈছিলে, সেইটো কাৰণে সেইটো চেঞ্জ কৰি মই এজোপা দি দিলোঁ। ইয়াৰ নামটো মই পাহৰিছোঁ, পিছত ক'ম বাৰু। এয়া দেখিছে, মই জাৰত কুহুমীয়া গৰম পানী থৈছোঁ, কাৰণ আমাৰ সকলোৰে জ্বৰ চৰ্দি লাগিছে, সেইটো কাৰণে ঠাণ্ডা পানী একেইদিন খোৱা নাই, কুহুমীয়া গৰম পানী খাইছোঁ। আৰু তাৰপাছত মই কিটচেনলৈ যাওঁ, গধূলিৰ ভাত সাঁজ বনাওঁগৈ। এয়া দেখিছে, মোৰ ভাত তৰকাৰী হৈ গ'ল। তাৰপাছত মই পাপৰ ভাজিছোঁ। আৰু মই আজি আপোনালোকক ইয়াতে এটা ভিডিঅ' আপোনালোকক দেখাম। অৱশ্যে সেইটো ভিডিঅ' মই আজি কৰা নহয়, মই আজি 2-3 দিনৰ আগত মাছৰ মুৰিঘণ্টা বনাইছিলোঁ, যিটো ৰেচিপি আপোনালোকক দিম বুলি ভাবিছিলোঁ, দিয়া নাছিলোঁ। তো আজি এই ভিডিঅ'টোৰ লগতে আপোনালোকক মাছৰ মুৰিঘণ্টাৰ ৰেচিপিটো দিম, আপোনালোকে চাব। এয়া দেখিছে, কেৰাহীখন মই গেছত দি দিছোঁ গৰম হ'বৰ কাৰণে, আৰু গেছৰ ফ্লেমটো অলপ বঢ়াই দিছোঁ। আৰু দি দিছোঁ কেৰাহীখনত অলপ মিঠাতেল। আপোনালোকে যিকোনো কুকিং অইল ব্যৱহাৰ কৰিব পাৰে। আৰু মই মাছৰ মুৰিঘণ্টা বনাবৰ কাৰণে মই লৈছোঁ এটা মিডিয়াম চাইজৰ আলু, মাইক্ৰ'ৱেভত দি বাকলি গুচাই এয়া দেখিছে কাটি লৈছোঁ। আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু লৈছোঁ বিলাহীৰ পিউৰে। আৰু মাছৰ মাথাকেইটা এনেধৰণে ফ্ৰাই পেনত ফ্ৰাই কৰি অলপ ভাঙি লৈছোঁ। আৰু ইয়াত মই আদা ব্যৱহাৰ নকৰোঁ, লৈছোঁ ৰচুনৰ পেষ্ট। যিহেতু মাছত আদা দিব নালাগে, মই আদা নিদিওঁ, হয়তো কোনোবাই দিব পাৰে। আৰু এয়া লৈছোঁ অকণমান জালুক আপোনালোকৰ মতে দিব পাৰে। আপোনালোকে যদি বেছি জ্বলা খায় বেছিকৈ দিব, আৰু কম খালে কম দিব। এয়া কেৰাহীৰ তেলখিনি গৰম হোৱাৰ পাছত মই দি দিলোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি ৰঙা হোৱাৰ পাছত মই এয়া দিছোঁ ৰচুনৰ পেষ্ট। ৰচুনৰ কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান সময় মই ভাজি থাকিম। তাৰপাছত অকণমান ভাজি তাৰপাছত দিম মই তেনেধৰণে কোনো আজি মছলা বেছি ব্যৱহাৰ নকৰোঁ, যিহেতু বিলাহী দিছোঁ, আৰু বিলাহী দিলে বৰ বেছি এটা মছলা নিদিওঁ। এয়া দিছোঁ হালধি, দেখিছে, আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ কালাৰৰ কাৰণে। আৰু দিছোঁ অকণমান ধনিয়া পাউডাৰ। তাৰপাছত অকণমান সময় এনেধৰণে ভাজিম। তাৰপাছত তাত দি দিম অকণমান জালুকৰ গুড়ি। কৈছোঁ আপোনালোকে যিমান দিয়ে, আমাৰ বেটিয়ে বেছি খাব নোৱাৰে, সেইটো কাৰণে মই বেছি দিয়া নাই। দেখিছে, জালুকৰ গুড়ি বেছিকৈ দিলে ভালেই লাগে, হ'লেও চবে খাব নোৱাৰে। আৰু তাত দিছোঁ অকণমান বিলাহীৰ পিউৰে। অকণমান লৰাই দিম। তাৰপাছত গেছৰ ফ্লেমটো অকণমান কমাই দিম, কমাই তাত অকণমান নিমখ দিম। নিমখ যিহেতু মাছ ফ্ৰাই কৰি থাকোঁতে মাছৰ মাথাকেইটা ফ্ৰাই কৰোঁতে দিছিলে, সেইটো কাৰণে অকণমান দিছোঁ। আৰু মুখনিখন ঢাকি 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। 5 মিনিটৰ পাছত কেৰাহী মুখনিখন দাঙি চাইছোঁ, দেখিছে মছলাখিনিৰ পৰা তেলখিনি এৰিবলৈ আৰম্ভ কৰিছে। আৰু তাৰপিছত মই আলুকেইডোখৰ তাতে দি দিম, আৰু অলপ সময় লৰাই দিম। তাৰপাছত
ফ্ৰাই কৰি থোৱা মাছৰ মাথাখিনিও মই তাতে দি অকণমান সময় লৰাই দিম যাতে মছলাখিনি তাত সোমাই যায়। আৰু দেখিছে ফ্ৰাই পেনখনত মাছৰ মাথা ফ্ৰাই কৰিছিলোঁ, যিহেতু তাত অলপ তেল আছে সেইটো কাৰণে তাতে মই অকণমান কুহুমীয়া পানী দি দিছোঁ আৰু পানীখিনি কেৰাহীত দি দিছোঁ। বৰ বেছি এটা পানী দিব নালাগে, অকণমান দিছোঁ আৰু এনেধৰণে অকণমান সময় লৰাই তাৰপাছত কেৰাহীৰ ঢাকনিখন মাৰি 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। দেখিছে আৰু 5 মিনিটৰ পাছত কেৰাহীৰ মুখখন এয়া দাঙি চাইছোঁ, দেখিছে ভাল ধৰণে উতলিছে, দেখিছে। আৰু আমাৰ মাছৰ মুৰিঘণ্টা অলৰেডি তৈয়াৰ হৈ গ'ল। এয়া দেখিছে আমাৰ গধূলিৰ ভাত সাজ অলৰেডি তৈয়াৰ হৈ গ'ল। আজি বনাইছোঁ বুট দাইল আৰু ৰঙালাও, এয়া দেখিছে, আৰু আলু ফ্ৰাই কৰিছোঁ, পাপৰ ভাজিছোঁ। যিহেতু বেটীহঁতৰ খাবলৈ মনেই নাই, হাজবেণ্ডো নাখাওঁ কৈছে, জোৰ জবজ কৰি এয়া বাঢ়িছোঁ। আৰু লৈ লৈছোঁ আদা, নেমু আৰু বিহ জলকীয়া, কাৰণ জ্বৰ উঠিছে, ভাত খাব মন যোৱা নাই, সেইটো কাৰণে জলকীয়াত নেমু চব লৈ লৈছোঁ যাতে অকণমান ভাত খাই দৰৱ খাব পাৰোঁ। আৰু আপোনালোকক মই আগতে 2 এদিনৰ আগতে বনাইছিলোঁ মাছৰ মুৰিঘণ্টা, যিটো ৰেচিপি আপোনালোকক দিম বুলি মই থৈ দিছিলোঁ, আজি দেখাইছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে তেনেকৈ এদিন বনাই খাই চাবচোন। হয়তো বহুতে খাবও পাৰে তেনেধৰণে। যিসকলে তেনেধৰণে বনাই খোৱা নাই তেওঁলোকক কৈছোঁ, তেওঁলোকে তেনেধৰণে বনাই খাই চাব, খাবলৈ খুব টেষ্টি হয়। আৰু তেনেহ'লে আমি এতিয়া ভাতকেইটা খাই লওঁ। এতিয়া বাজিছে ৰাতি 10:15। তো ভাত পানী খাই আহিলোঁ। ভাত এনেই ভাত আমি ইমান সোনকালে নাখাওঁ, আপোনালোকে জানেই, মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈছে আমাৰ ভাত খোৱা দেৰি, কিন্তু আজি দুপৰীয়া ভাত খাব নহ'ল। তো সেইটো কাৰণে আৰু দৰৱো খাব আছিলে, হাজবেণ্ডেও দৰৱ খাব আছিলে, ময়ো খাব আছিলে, সেইটো কাৰণে সোনকালে ভাতটো খাই দিলোঁ। অৱশ্যে ভাত অকণমান লৈছিলোঁ, হাজবেণ্ডে ভাত নাখালেই, তেওঁ অকণমান খালে দৰৱ খাব আছে বুলি, আৰু মই অকণমান খালোঁ, বেটীয়ে অকণমান খালে দৰৱ। মই যিহেতু ময়ো দৰৱ খাম, মোক ভৰি হাত এইবিলাক চব ধুলোঁ, ধুই তাৰপাছত তামোল এডোখৰ খালোঁ, খাই ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আল্লাহ হাফিজ।